সকলোলৈ নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮তম ত্ৰিবাৰ্ষিক অধিৱেশন নেলি মকৰীয়া অঞ্চলত অনুষ্ঠিত হৈছে। অধিৱেশন চলিব ২৯, ৩০ আৰু ৩১ জানুৱাৰী ২০২১ তাৰিখে। গতিকে সকলো অসমবাসী ৰাইজকে অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। এই বৃহৎ অধিৱেশনৰ ২৯ তাৰিখৰ কিছু দৃশ্যাংশ আপোনালোকলৈ ইউটিউব ভিডিঅ'ৰ যোগেৰে আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। যিহেতু এই চেনেলটো একেবাৰে নতুন, সেয়ে আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি মোক উৎসাহ জনাব, যাতে ভৱিষ্যতে আৰু অসমৰ কৃষ্টি সংস্কৃতিবোৰ আপোনালোকৰ আগত দেখুৱাব পাৰোঁ। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আপোনালোকে এই ভিডিঅ'টো উপভোগ কৰক। ধন্যবাদ। ভিতৰত সোমাই পেলাই আহি আছোঁ চাই লওঁ আগতে। কিমানকৈ এইবিলাক? ১০০ টকা। আৰু কি কি আছে লগত? আহিব লাগিব ন? আহি আছোঁ। ঘৰৰ পৰা শুই উঠি অহা নিচিনা লাগি আছে নিজকে। কিহৰ কাৰণে? হা? ছাগলী। আৰু এইটো গাহৰি গঁৰাল। মুৰ্গী আৰু হাঁহে কিবা দুখ কৰিলে নেকি? তাৰ কাৰণে নবনালে যে? অঁ, ভিতৰত আছে নেকি? কোনফালে যাব পাৰি? এইফালেদি সোমাব পাৰি নেকি? অঁ, তাকে চাই যাওঁ। কেনেকৈ সোমাব? অঁ, এনেকেই। বা তুমি সোমোৱা, ভিডিঅ' কৰিম। এনেকৈ সোমোৱাই দিলে হা? আহিছে। এইটো কিহৰ কাৰণে বাৰু? অঁ, মুৰ্গীৰ কাৰণে। মুৰ্গীৰ কাৰণে কোৱা, তোমালোকৰ আছে ধুনীয়াকৈ বুজাই দিয়া। তাৰপিছত আপুনি এইখিনিতে বহি থকাৰ কাৰণটো মানে আমি এতিয়া এই বৰঘৰটো পাৰিছে অলপ চাফা কৰি আনে, আকৌ সোমাম আমি বৰঘৰৰ ভিতৰত মজিয়া বৰঘৰত। অঁ, সেইটোৱে বৰঘৰ। নাই, এতিয়া শাৰী আছে নহয়। অঁ, ঘৰটো অকণমান খালী দিব দিছোঁ, লেতেৰা হৈছে না, বহুত মানুহ সোমাইছে, বহুত মানুহ ওলাইছে। ৯-১২ মানে কি? ৯-১২ মানে বৰঘৰ। অঁ, ৯-১২ মানে বৰঘৰ। আৰু এইফালে টু কদাৰ মানে কি? টু কদাৰ মানে কি? টু কদাৰ মানে টু মানে চৰাই, কদাৰ মানে গঁৰাল। অঁ, চৰাইকেইটা আপুনি ইয়াত ৰাখিছে, গঁৰালটো তাত, সেইটোহে নিমিলিছে। এইটো হ'ল আমাৰ এতিয়া পৰম্পৰা নীতি আছে নহয় ইয়াতে। অঁ, আকৌ বৰঘৰত আৰু কাম আছে, ৰাতি আৰু কাম হ'ব না, পৰম্পৰা চলিব। পূজা পাঠ টাইপৰ পূজা পাঠ চলিবই লাগিব। আৰু এইবোৰ যে দিছে, এইবোৰ কিহৰ কাৰণে দিছে? এইটো কিহৰ পাত? আচ্ছা, ইয়াত আমাৰ বৰঘৰৰ নীতি কিছুমান কৰিছিলোঁ, পৰম্পৰাৰ নীতি। তাতে কি কি চূণ দিছিলে চাগে? নহয়, এইটো পিঠাগুড়ি। পিঠা চাউলৰ পৰা গুড়ি কৰি লৈ আমি এই পিঠাগুড়িটো, এয়া আমাৰ এইটো পাতটোক লৈ আমি এই পাতটোক পিঠাগুড়ি ছটিয়াই আমি নীতি নিয়ম কৰোঁ। সেই বস্তুটোহে আমাৰ এই পৰম্পৰাৰ নীতিটো চলি আছে। পৰম্পৰা কৰাৰ সময়ত মানুহে চাব পাৰে নহয়? পাৰে, আপোনালোকে ভিতৰত সোমাইও পাৰে। আপোনাৰ কি হয় সেইটো? মাইফুৰ মানে ধানৰ গুড়া আৰু আমাৰ এইটো মানে হ'ল হেৰি আপোনাৰ মানে হেৰি মানে দেৱতাৰ খুটা, তাৰপিছত এই কুমাৰ লাই, কুমাৰ পাত বুলি কয় এইটো, মানে দেৱতাৰ যিটো নেকি আস্থান লোৱাৰ মানে পাত,
আৰু তাৰপিছত আগপাত আছে, তামোল আছে, পাণ আছে। তাতে আমি প্ৰাৰ্থনা কৰোঁ যে ভগৱানৰ ওচৰত আমি কেনেকৈ প্ৰাৰ্থনা কৰোঁ যে পূবে ক'লে পশ্চিমে ক'লে উত্তৰে ক'লে দক্ষিণে ক'লে যাতে কোনো বিপদ বিমত ঘটিব নালাগিব। তাৰপিছত চন্দ্ৰ সূৰ্য যেনেকৈ জ্বলি আছে তেনেকৈ জ্বলে জ্বলে পটে পটে যেনেকৈ আহিছে তেনেকৈ ভালে ভুলে থাকক বুলি আমি কামনা কৰিবৰ কাৰণে তেওঁৰ ওচৰত প্ৰাৰ্থনা জনাওঁ আমি। দেই ঐ মাইক আব লাগাচোন ঐ হাজাৰী হাজাৰী দে আব মিচিং চাবাই bos mon hajar mon maya bos gai motor gai kende bos gai tuman gai iyo gai pano gai kalau yang ini gai yang ada gai aura gai samura gai kone kono mule kono punan kono saring kono paring kono soi do made suar do made singe poro saga pito saga hau dong korna de kitana de nam dana de da dana de kole dana de pure dana de khajona joy khapna joy nam cholona ka cholona ini jadi pulang jadi salmu gua raja gua kali gua suwari guys sokulena aja guys aja bola raja lagi orang putih orang jangan hajar rosa hajar rosa nam tanah di tanah pudi wa puni lo orang guys dong jangan suduri sa maya uskai mundur uskai kamu jadi Gaulo, নুমাই কি বুলি ক'লে? নুমাইজি। সেই ঘৰটো কি বুলি ক'লে? নুমাইজি। আৰু এইটো? নুঠি। নুঠি। আৰু সেইটো কিহৰ কাৰণে এইটো কিহৰ কাৰণে? এইটো হ'ল জেলা মালি আহিলে ইয়াত নবহে, মতা মানুহ ঘৰৰ জেলা আৰু মতা মানুহ আহিলে তাতে বহে আৰু মাইকী মানুহবোৰ ইয়াত বহে। ইয়াত বহে আৰু ভাতো মতা মানুহ ভাত তাতে দিয়ে আৰু মাইকী মানুহবোৰে ইয়াত খায়। ইয়াত যোনে আহে ইয়াতে দিয়ে। আৰু এই যে আপোনাৰ এইবোৰ কিহৰ কাৰণে বিশেষকে? আমি আগতে পূৰ্বপুৰুষতো কাঁহী বাতি একো নাই, চুঙা, এই চুঙা দিয়ে এবাৰ খালে আমি পেলাই দিওঁ চুঙা। ঠিক ভাতো তেনেকুৱা ভাত দিবৰ কাৰণে পাত ভাল কলপাতটো কলপাতটোকে আমি এইটো খাৰ দি চগৰ বুলি কয়, খাৰ হেৰি কলাখাৰটো যে আমাৰ হেৰি কৰোঁ, কলাখাৰ চাটনি যিটো আপোনাৰ তৰকাৰীত দিবৰ কাৰণে দিবৰ কাৰণে কলাখাৰ চাটনি, কলাখাৰ আনি পেলাই এনেকুৱাকৈ চাটনি এইটো বনাই লওঁ। অঁ ভালেই। তাৰপিছত হেৰি মুঠিত মাইকী মানুহ শুই, নুমাইজিত মতা মানুহ। তো এই 3 দিন মানে সেনেকৈ পৰ্ব চলিব আৰু দিনে এনেকুৱা পৰ্ব চলিব। আৰু খোৱা পানী খোৱাটোতো এইটোতে হ'ব। খোৱা মদ খালেও সেইটোৱে, পানী খালেও সেইটোৱে, দিলেও তাতে দিব। দিয়ক ভালেই, নজনা কথা কিছুমান জানিব পাৰিছোঁ। আমাৰ ঘৰৰ পৰা দেখোন গেগেৰা পাহাৰটো বেছি দূৰ নহয়, ধৰমটোলৰ পৰা ধৰমটোলৰ বিষ্ণু মন্দিৰৰ ওচৰতে আমাৰ ঘৰটো। তেতিয়াহ'লে ইফালে পাহাৰতটো বেছি হেৰি নাইয়ে। উৎসৱ হয় যে পাহাৰত, এইবিলাকৰ কাৰণে উৎসৱ হয়। এইটো এনেকৈ ওলাব লাগিব। এইটো চাংঘৰ চামাদি। দিব লাগিছিলে।
এইটো হ'ল চাংঘৰ। ইয়াতে কিবা হোম যজ্ঞ কৰে নে মানুহে? ইয়াতে বহি পেলাই জুই পুৱায়। মাছ মৰা সঁজুলি। মাছ মৰাই চাগে ন? আৰু এইটো হ'ল পল। জাকৈ আৰু খালৈ। এটা মানে কি টঙি ঘৰ বুলি কয় যে, টঙি ঘৰ। এটা একো নাই দেখোন। যি আছে যি নাই চাই যাওঁ। ৱেডিং লগিহে নেকি? এইটো ডিষ্ট্ৰিক্ট ৱাইজত থকা তেনেকুৱা ৱেডিং লগি। এইটো ৱেটিং লবি ন? মানে ইয়াতে
নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ থাকিব পাৰি অঁ শিবিৰ এইটো হ'ল ডাঙৰকৈ ভোজনালয় বা দেখাই দিওঁ ভোজনালয় ইয়াতে থিয় হৈ খাব পাৰি ইয়াতে বাহিৰৰ দোকানবোৰ